হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভালে আছে চাগে? আপোনালোকক বহুত দিন মই ভিডিঅ' দিব পৰা নাই, বিশেষ এটা কামত ব্যস্ত আছিলোঁ। আজি আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰা নাই, বাটৰ এডোখৰৰ পৰা মই আৰম্ভ কৰিলোঁ। আমি এতিয়া বৰ্তমান চিলাপথাৰ আহি আছোঁ, কিন্তু আপোনালোকে আগলৈ চাই গৈ থাকিব। বাটত কি কি ভাল বস্তু দেখা পাওঁ আপোনালোকক দেখাবলৈ সকলো যত্ন কৰিম। পূজা বুলি আজি এপাক ওলাই আহিলোঁ। আমি আহি তেলিজান পালোঁহি। অলপ পাছতে আমি ধেমাজি টাউনত সোমাম। আমি টাউনৰ মাজে মাজে আহি আমাৰ ধেমাজি কোৰ্ট পাইছোঁহি, কোৰ্টৰ সন্মুখ। আমাৰ ধেমাজি কোৰ্ট আপোনালোকক দেখালোঁ। থানা তিনিআলি। আমি চিলাপথাৰ টাউনৰ মাজেদি আহিলোঁ। চিলাপথাৰ টাউনখন আপোনালোকক দেখুৱাবলৈ সময় নাপালোঁ। লগৰ এজনে ফোন কৰিলে, আমি সেইটো কাৰণে চিধা মানে চিলাপথাৰত নৰখি আমি ডাইৰেক্ট গুচি আহিলোঁ চিমান চাপৰিলৈ। লগৰ বন্ধুজনে ফোন কৰাৰ কাৰণে। আপোনালোকে চাওক, ইমান ধুনীয়া এটা ভিউ পইণ্ট, কিন্তু কি হ'ব, ইয়াত ৰখি লৈ অলপ চেল্ফি ল'বলৈ ইচ্ছা আছিলে, কিন্তু সময়ৰ অভাৱ হোৱাৰ বাবে আমি ৰখা নাই। কিন্তু আপোনালোকক ডাইৰেক্ট ভিডিঅ'টো দেখাই গৈ আছোঁ। আপোনালোকে চাওকচোন, কি ধুনীয়া চাওক, এইটো ৰাস্তা কি ধুনীয়া। আমি অলপ পাছত পাহাৰৰ ওচৰে ওচৰে যাম। ৰেল ষ্টেচন এইডোখৰত ইমান ধুনীয়া লাগিছে, ভাল এটা ভিউ পইণ্ট আছে। বিশেষকৈ বেছি ভাল লাগিছে পাহাৰখনলৈ। আপোনালোকে চাওক না, ইমান মস্তি লাগিছে। এদিন নিশ্চয় ওচৰলৈ যাম, আপোনালোকক দেখাম, আপোনালোকে চাব। আপোনালোকে আগতে চাওকচোন, ইমান ধুনীয়া লাগিছে। চব মানে শাৰী শাৰী গছ, সেউজীয়া পৰিৱেশ। আমি আহি ডিমৌ তিনিআলি পালোঁহি। এতিয়া চিমেণ্ট চাপৰিলৈ আমি ডিমৌ তিনিআলিৰ পৰা ৰাইট ছাইডত সোমাই গৈছোঁ। আহি বৰ্তমান চিমেণ্ট চাপৰি পালোঁহি। চাপৰিটো ঠিকে আছে বাৰু, এইটো চাপৰি গৰু ম'হ চৰি আছে। আপোনালোকে চাওক, এয়া আমি অৱয়সত আহি পিনি বন্ধুজনৰ ঘৰ পালোঁহি। এজন মানে মোৰ বয়সত সৰু, কিন্তু লগত থাকোঁ যে সেইটো কাৰণে বন্ধু বুলিয়ে মানে ভাবোঁ। কিন্তু মোৰ ঠাই বয়সত সৰু, মোৰ মানে ভাইটি হয়, কিন্তু হ'লেও মই লগত থকাৰ কাৰণে মই বন্ধু হিচাপতে তেওঁক মানি লওঁ, মানে বন্ধু বুলি কওঁ আৰু। মানে কি, বন্ধু ঘৰত আমি আহি একদম খুব গৰমত আহিলোঁ। স্পৰ্টিংটো এনে হ'লেও কাৰণে বেলেগ এটা স্পৰ্টিং চেঞ্জ কৰি ল'লোঁ। এতিয়া বন্ধু ঘৰত খাবলৈ মাতিছে, ভিতৰত এতিয়া কি যোগাৰ কৰিছে জানো। আপোনালোকক দেখাম, সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক। এয়া আমি ভাত খাবলৈ লৈছোঁ, গাহৰি মাংস। ভাল লাগিছে খাই। বন্ধুজনৰ ঘৰত থাকি থাকি অলপ মানে আমনি লাগিলে, আৰু গৰমো হৈছে। সেইটো কাৰণে নদী পাৰলৈ ওলাই আহিলোঁ। সৌজন বন্ধুজন পাৰ হৈ গৈ পিনি ইপাৰে ৰখি আছে। এইখিনি ধান চাওক না, কি ধুনীয়া ধান হৈছে। আপোনালোকক মই এটা ভিডিঅ' দেখাইছিলোঁ মোৰ আগৰ ভিডিঅ'টোত। আমাৰ পথাৰখনত দেখাইছিলোঁ। পথাৰখনতো অকল বানপানীৰ বাহিৰে আমাৰ তাত মানে খেতি পথাৰ এডালো নাই এবাৰ। আগতেতো বহুত ধান খেতি কৰা হয়, কিন্তু এবাৰ আমাৰ কাতি মাহত, কাতি বিহু বুলি লক্ষীৰ ওচৰত চাকি এগছি জ্বলাবলৈ এমুঠিও ধান নাই। এতিয়া আমি আহি নদীখনৰ পাৰ পালোঁহি। ইয়াত চাগে গৰাখহনীয়া বহুত হয়, সেইটো কাৰণে চাওক আপোনালোকে পাৰ্কোপাইন দেখিছে নহয়। ইয়াক গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে পাৰ্কোপাইন ৰাখি থৈছে পাৰত। আৰু এতিয়া চৰকাৰে কেতিয়াকৈ জানো এই পাৰ্কোপাইনখিনি তললৈ নমাব, ক'ব নোৱাৰোঁ। এনেকৈ পাৰ্কোপাইন থোৱা চাগে আজি বহুত বছৰ হৈ যেন লাগিছে, কাৰণ ইয়াৰ কালাৰটোৱে কয় যে ইয়াত এনেকৈ ৰাখি থোৱা আজি 2-3 বছৰ বেছি হ'ব লাগে মোৰ হিচাপত। কিয়নো এই পাৰ্কোপাইনৰ ৰংটোৱে কয়, আপোনালোকে চাওক। কাৰণ যদি লগে লগে তেওঁলোকে কামত খটালেহেঁতেন, তেতিয়া হয়তো মানে পাৰ্কোপাইনখিনি এনেকুৱা ৰং নাহিলেহেঁতেন। এয়া পাৰ্কোপাইন লগাই থৈ দিয়া আছে ইয়াত। আমাৰ এইখিনি কমে 3-4 বছৰ বেছিয়ে হ'ল। আজিলৈকে মানে তললৈ নমোৱা নাই। এই তলত নমাই থৈ দিয়া আছে। কিছুমান আধা নদীয়ে লৈ গ'ল, পুতি পেলালে, বহুত পোত খাই আছে এতিয়াও। আৰু ওপৰতো এতিয়া দেখিছে বহুত আছে। এইখিনি এনে নদীখন আগতে কিমান দূৰত আছিলে আৰু কিমান ওচৰত? নদীখন আগতে ইয়াৰ পৰা কমে 10 বিঘামান মাটি দূৰত আছিলে হ'লে। এতিয়া আজি 3-4 বছৰৰ ভিতৰত মানে নদীখন আহি কিনি ইয়াত পাই গৈছে। কিন্তু পাৰ্কোপাইনখিনি থৈহে দিছে, কামত লগোৱা। আপোনালোকে শুনিছে নাই? পাৰ্কোপাইনখিনি মানে কি হয়, ঠিকাদাৰ হতুৱাই কি কৰিছে, পাৰ্কোপাইনখিনি নদীৰ পাৰত থৈ দিছে, কিন্তু কামত লগোৱা নাই।
আৰু বন্ধুজনৰ মুখে আমি গম পাব পাৰিছোঁ যে এই পাৰ্ক পানীখিনি যদি তলত নমাই দিলেহেঁতেন হয়তো আজি ইয়াৰ পৰা 10 বিঘা বুলি কৈছে, সেইটো কি হিচাপত কৈছে নাজানো, কমচে কম মই দেখা মতে ইয়াৰ পৰা কমচে কম 100 মিটাৰ, আজি 4 বছৰত 100 মিটাৰ মানে চিমেণ্ট নদীয়ে খান্দি লৈ গুচি গৈছে। যদি আজি 4 বছৰ আগত এই পাৰ্ক পানীখিনি তলত থোৱা হ'লে, নদীৰ তললৈ নমাই দিয়া হ'লে হয়তো আজি সেই 100 মিটাৰ নদীয়ে নিব নোৱাৰিলেহেঁতেন। আমাৰ গাঁওখন আগতে নদীৰ সিপাৰত আছিলে হ'লে, নদীৰ সিপাৰে আপোনালোকে দেখিছে নে? এতিয়া আপোনালোকে এইফালে কহুৱা ফুলি আছে, এতিয়া হয়তো আমাৰ ভিডিঅ'ত মানে ভালকৈ উঠা নাই, অকণমান মানে সন্ধিয়া সময়ো হৈছে, সেইটো কাৰণে আপোনালোকে তথাপিতো মোবাইল স্ক্ৰীণত ভালকৈ প্ৰত্যক্ষ কৰকচোন। ৰিণিকি মানে কিবা গছৰ লাইন থকাৰ নিচিনা দেখিছে নহয়, তাত বোলে তেওঁলোকৰ ঘৰ আছিলে আৰু এই চিমেণ্ট নদীয়ে খান্দি মানে লৈ যোৱাৰ কাৰণে তেওঁলোকে এইটো পাৰলৈ গুচি আহিলে আজি 4 বছৰ আগত। আৰু নদীৰ পাৰৰ পৰা তেওঁৰ ঘৰলৈ কমচে কম 500 মিটাৰ দূৰত্বত আছিলে, কিন্তু আজি 4-5 বছৰে মানে এই পাৰ্ক পানীখিনি এইখিনি চাওক, আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। এই পাৰ্ক পানীখিনিয়ে নদীৰ তললৈ নমাই নিদিয়াৰ কাৰণে আজি 4-5 বছৰৰ ভিতৰত আকৌ 100 মিটাৰমান নদীয়ে খান্দি লৈ গুচি গৈছে। এইটো মই চৰকাৰক অনুৰোধ জনাওঁ যে এই পাৰ্ক পাইনৰ মানে এই চিমেণ্ট নদীৰ পাৰে পাৰে যিবিলাক পাৰ্ক পাইনৰ ব্যৱস্থা কৰিছিলে, এই পাৰ্ক পাইনখিনি যিজন ঠিকাদাৰক দিছিলে সেই ঠিকাদাৰজনক আপোনালোকে বিহিত ব্যৱস্থা কৰি তেওঁলোক এটাই অনুৰোধ জনাওক, আপোনালোকে যাতে এই পাৰ্ক পাইনখিনি তললৈ নমাই দি নদীৰ গৰাখহনীয়া ৰোধ কৰক। হয়তো এই চিমেণ্ট চাপৰি গাঁওখন বা এই চিমেণ্ট চাপৰি অঞ্চলটো এই নদীৰ গৰাখহনীয়াৰ পৰা অলপ ৰক্ষা পাব বুলি ভাবিছোঁ। যি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ, যিহেতু আজি ঘৰলৈ উভতি নাযাওঁ, বন্ধুজনৰ ঘৰতে থাকিম আৰু কালিলৈ ঘৰলৈ উভতি যাওঁতে বাটত কি কি হৈ যায় অন্য এটা ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।